নমস্কাৰ সকলোকে মানুহজনে দিয়া বাৰ্থডেৰ গিফ্টটো আজি পিন্ধি পুৰণা কৰি পেলালো মানে নতুনকৈ কিবা এটা দিলে পিন্ধো লাগি থাকে দিয়কচোন এয়া আহি আছো কলিয়া বৰলে মানে বাহঁতৰ ঘৰলে আৰু অকণ সময় বহিলো চাহ নাখাও যেতিয়া একেবাৰে ভাতকে খাব দিলে ভাত খাই পেলাই বিছনাত পৰিছোহে কাব্যমৰ নাই তাৰ লগত বোলে খেলিবই লাগে যি হুলস্থুল বহু দিনৰ মূৰত মাহীয়েকক পাইছে যেতিয়া তাৰ গাত একে তদ নোহোৱা হৈ গৈছে অকমান শুই ললো পৰপৰতে দেখিছো পূজা স্কুলৰ পৰা আহি প্ৰজেক্ট কৰাত লাগি আছে এন্তে গোন্ধ পালো পাকঘৰত কিবা বনাই আছে মা আৰু বাই আৰু চাহৰ লগতো সেয়া খাব দিলে মানে নাৰিকলৰ বিস্কুট বনাই আছিল আৰু ইমান যে টেষ্টি হৈছিল খাবলৈ ভাবিলো ৰেচিপিটো এবাৰ ময়ো ট্ৰাই কৰিব লাগিব আৰু পূজাৰ প্ৰজেক্ট কৰা হৈ গ'ল অলপ সময় খেলি পেলাই ক্লে দি পেলাই কিবা বস্তু বনোৱাত লাগিলো ডাঙৰ হৈছে যদিও মনটো এতিয়াও সেই সৰুৱে হৈ আছে আৰু কাব্যমে তাৰ সোৱাকৰণৰ এলবামটো মহাকক দেখুৱাই আছে এনেতে ৰাতিটো থাকি ৰাতিপুৱা আকৌ হামৰেনলৈ বুলি ওলাই আহিলো আশা কৰোঁ মোৰ মিনি ব্লগটো চাই ভাল পাব ভাল পালে লাইক এটা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব